নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এটা বিগ ব্ৰেকিং নিউজ লৈ আহিছোঁ আপোনালোকৰ মাজত। বহুত ভাল খবৰ হয় এইটো আপোনালোকৰ বাবে, বিশেষকৈ শিক্ষা বিভাগত চাকৰি বিচাৰি থকাসকলৰ বাবে বহুত বেছি ভাল খবৰ হয় এইটো। হয়, ৰাজ্যত পুনৰ অনুষ্ঠিত হ'ব টেট পৰীক্ষা। অক্টোবৰ মাহত এই জেনেৰেল টেট পৰীক্ষা অনুষ্ঠিত হ'ব। প্ৰাথমিক আৰু মাধ্যমিক এই দুয়োটা টেটে পুনৰ অনুষ্ঠিত হ'ব। 2021 চনৰ অক্টোবৰ মাহত অনুষ্ঠিত হ'ব বুলি জনাইছে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। আজি এখন সংবাদমেলত শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে জনায় যে চলিত বৰ্ষৰ অক্টোবৰ মাহত অনুষ্ঠিত হ'ব টেট পৰীক্ষা। প্ৰাথমিক টেটৰ বাবে DLED ডিগ্ৰী বাধ্যতামূলক আৰু হাইস্কুল টেটৰ বাবে BEd ডিগ্ৰীটো বাধ্যতামূলক। অৱশ্যে চূড়ান্ত বৰ্ষত থকা শিক্ষাৰ্থীসকলে বহিব পাৰিব এই টেট পৰীক্ষাত। এই মুহূৰ্তত মই শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ সংবাদমেলখন দেখুৱাব বিচাৰিছোঁ। বোলে তেনেহ'লে সংবাদমেলত কি কৈছিল শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে, চাই লওঁ। এই স্কুলখনক আপগ্ৰেড কৰাৰ কাৰণে আৰু ভৱিষ্যতলৈ তাত পোষ্ট ক্ৰিয়েট হ'ব, কিন্তু সদ্যহতে আমি এটা বিশেষ মাননি এটা দি সেই শিক্ষকসকলকে এই নতুনকৈ আৰম্ভ কৰা 11 ক্লাছত বা একাদশ শ্ৰেণীত তেওঁলোকক আমি পাঠদান কৰাৰ কাৰণে আমি সুযোগ সুবিধাটো প্ৰদান কৰিম। আৰু মই ভাবোঁ যে এই মেজাৰ্ছখিনি যিখিনি লোৱা হৈছে, এই মেজাৰ্ছখিনিৰ জৰিয়তে এই ব্যৱস্থাখিনিৰ জৰিয়তে এই যিটো উপৰঞ্চি ছাত্ৰ ছাত্ৰী এইবাৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী তেওঁলোকে পাছ কৰিলে তেওঁলোকৰ গোটেই আসনৰ সমস্যাটো এইখিনি সমাধান হ'ব। তো এইকেইটাই মোৰ আজি বিশেষভাৱে আপোনালোকক ক'ব লগা কথা। মুখ্যমন্ত্ৰীৰ লগত হোৱা বৈঠকখনত আৰু বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত সিদ্ধান্ত হৈছে, যিখিনি সুদূৰ প্ৰসাৰী তাৰ প্ৰভাৱ, সুদূৰ প্ৰসাৰী খুব ইতিবাচক ফলাফল আমি অহা দিনকেইটাত আমি লাভ কৰিম। সেইখিনি সম্পৰ্কে মই পৰৱৰ্তী পৰ্যায়ত অৱগত কৰিম। এই যি দুটা বিষয় ক'লোঁ, তাত যদি টেট পৰীক্ষা আৰু মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী পাছ কৰা ছাত্ৰ ছাত্ৰীৰ আসনৰ সমস্যাৰ কথাটো ইয়াত যদি আপোনালোকৰ কোনো প্ৰশ্ন আছে কৰিব পাৰে। ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানক হায়াৰ ছেকেণ্ডাৰী উন্নীত কৰাৰ কাৰণে অনুমতি দিয়া কথা আছে। বহু শিক্ষানুষ্ঠান আৱাসিক যি গৃহ আছে, আৱাসিক গৃহত চলিছে, যিটো আন্তঃগাঁথনি বৰ বিপদসংকুল বুলি ক'ব লাগিব। গতিকে এনে বিদ্যালয় আপোনালোকৰ এই আওতাত পৰিব নেকি, যিদৰে উন্নীতকৰণৰ প্ৰক্ৰিয়া চলি আছে? ইয়াৰ কাৰণে নিৰ্দিষ্ট এখন আইন আছে, আইনৰ চৰ্ত আছে। গতিকে আইনৰ চৰ্তসমূহ পূৰণ কৰা যিসমূহ বিদ্যালয় আছে, সেই বিদ্যালয়সমূহতহে এই অনুমতিটো প্ৰদান কৰিম। ইয়াতে অন্ধভাৱে জধে মধে সকলো বিদ্যালয়ক দিয়াৰ আমাৰ অহা নাই। এই বিদ্যালয়খিনি আমি কৈছোঁ যে এইখিনি অলৰেডি চলি আছে, ক্লাছ 10লৈকে আছে। এতিয়া তেওঁলোকে একাদশ শ্ৰেণী আৰম্ভ কৰিব, তেওঁলোকে বিচাৰে। প্ৰয়োজনীয় আন্তঃগাঁথনি তেওঁলোকে আছে। তো সেইখিনি আমি চাই পেলাই খুব খৰতকীয়াভাৱে, এইটো 2 মাহ 3 মাহ এটা দীঘলীয়া প্ৰক্ৰিয়া নহয়, খুব কম সময়ৰ ভিতৰতে আমি তেওঁলোকক অনুমতি প্ৰদান কৰিম, যাতে তেওঁলোকে একাদশ শ্ৰেণীটো আৰম্ভ কৰিব পাৰে। আৰু এই যিটো জৰীপ চলি থকাৰ কথা আছে, এই ব্যক্তিগত খণ্ডৰ বহু শিক্ষানুষ্ঠান আৱাসিক বিদ্যালয়ত বৰ্তমানে ৰান হৈ আছে। গতিকে সেইসমূহত আনকি আপোনাৰ ফায়াৰ ব্ৰিগেড যাব পৰা ব্যৱস্থাও নাই কিছুমান বিদ্যালয়ৰ ক্ষেত্ৰত। এই ক্ষেত্ৰতো আপোনালোকৰ জৰীপৰ নিশ্চিতভাৱে আমি সকলো বিদ্যালয় পৰিদৰ্শকসকলৰ পৰাই সকলো দিশ সামৰি আমি তেওঁলোকৰ পৰা প্ৰতিবেদন বিচাৰিছোঁ। যধে মধে বা কোনো আৱাসিক অঞ্চলৰ ভিতৰত বা ক'ৰবাত ভাড়াঘৰত তেনেকুৱা বিদ্যালয়সমূহ ইয়াৰ ভিতৰত অন্তৰ্ভুক্ত নহ'ব। টেট উত্তীৰ্ণ হ'লেই যে চাকৰি দিব লাগিব, এইটো তাৰ কোনো বাধ্যবাধকতা আমাৰ নাই। কিন্তু এইটো সংবিধানৰ মতে আমি সকলোকে সম অধিকাৰ সমান সুযোগ আমি দিব লাগিব। এতিয়া আমি যদি টেট পৰীক্ষা নাপাতোঁ, তেতিয়াসকলে যিসকলে টেট পাছ কৰা নাই তেওঁলোক বঞ্চিত হ'ব চাকৰিটোত এপ্লাই কৰাৰ পৰা। এই ধৰণে আমি তেওঁলোকক বঞ্চিত কৰিব নোৱাৰোঁ। এতেকে আমি টেট পৰীক্ষা পাতিব লাগিব। আৰু 2020ত যিহেতু টেট নহ'ল, এতিয়া টেট শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে। গতিকে আমি 2021ত টেট পৰীক্ষা পাতাৰ আমি সিদ্ধান্ত কৰোঁ। তেওঁলোক নালাগে,
তেওঁলোকৰতো চাৰ্টিফিকেট তেওঁলোকৰ যিসকলৰ হাতত টেট পাছ কৰা চাৰ্টিফিকেট আছে তো তেওঁলোকৰ আছে কিন্তু যিসকলে ধৰি লওক যিসকলে DLED পাছ কৰি থৈছে BEd পাছ কৰি থৈছে এতিয়া তেওঁলোকৰ টেট কোৱালিফিকেশ্যন নাই তেওঁলোকে চাকৰিত এপ্লাই কৰিব নোৱাৰিব গতিকে তেওঁলোকেও যাতে চাকৰিত এপ্লাই কৰিব পাৰে তাৰ কাৰণে আমি পৰীক্ষাটো পাতিম তেওঁলোকে নতুন আমি যিটো জেনেৰেল টেট পৰীক্ষা পাতিম আমি আহ্বান জনাইছোঁ তেওঁলোকে আমাৰ ৰাজ্য চৰকাৰৰ টেট পৰীক্ষাত অৱতীৰ্ণ হওক স্পেচিয়েল টেটটো আমি পিছত পাতিম স্পেচিয়েল টেটটো সেইটো শিডিউল ট্ৰাইব হিলছ কেটেগৰীৰ যিখিনি ৰিজাৰ্ভ ছিট আছে সেই ৰিজাৰ্ভ ছিটখিনি দীৰ্ঘদিন ধৰি কেণ্ডিডেটৰ অভাৱত সেইখিনি ফিল আপ নোহোৱাকৈ আছে তো এইটো সাংবিধানিকভাৱে থকা এটা ব্যৱস্থা গতিকে সেই ছিটখিনি আমি কনভাৰ্ট কৰি পেলাব নোৱাৰোঁ গতিকে তাৰ কাৰণেহে শিডিউল ট্ৰাইব হিলছ কেটেগৰীৰ কাৰণেহে এটা বিশেষ টেট পৰীক্ষা অনুষ্ঠিত হ'ব এটাত যিটো পৰীক্ষা হৈ গ'লতো হৈ গ'ল তো তাত যিখিনি কোৱালিফাই কৰিলে এতিয়া টেট কোৱালিফাই এয়া আছিল শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ সংবাদমেল আপোনালোকক এই সংবাদমেলখন পোনপটীয়াকৈ দেখুৱালোঁ এই টেটৰ কিবা আপডেট আহিলে মই আপোনালোকক জনাই দিম তেতিয়ালৈ আপোনালোকে চেনেলটো ভিজিট কৰি থাকিব মোৰ কেনেকৈ এপ্লাই কৰিব লাগে সকলো ডিটেইলছ দেখাই দিম একো চিন্তাই কৰিব নালাগে তোমালোকে ধুনীয়াকৈ বুজাই দিম মই যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নকৰিবা আজিলৈ ইমানে অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে